हेलो गाइस की खबर मोर किन्तु बड़ा ভাল নহয় एकदम पूरा धुमुहा दिसे आउ एफाले पेट बेया माने की हल ए दरब दिसिलो दरब माने बिलाही दरब दिसिलो এতিয়া ৰাতিপুৱাই দিয়া মানে মই গাটো নুধুলো তাৰ পিছত মানে নুধুলো মানে হেৰি হল কি বুলি কয় বেঙেনা দৰব দিবলৈ আছিলে যেটো দৰব দিছিলে দোকানীয়ে কৈ পঠিয়াইছিলে যে এটো পিছবেলা দিবা হেনেকে কৈ পঠিয়াইছিলে এখানে পিছবেলা দিম বুলি ভাবিলো একেসাথে গাটো ধুমা সন্ধিয়াপত এতিয়া গা চা নুধুলো শুই দিলো একদম পেটটো এনেকুৱা বিষ এতিয়া একদম পুৰা গেছটো সোমাই গ'ল তাৰ পিছত এতিয়া পুৰা ধুমুহা দিছে তাৰ পিছত কি হল চাব দেই আমাৰ পানীলাও চাংখন ভাঙি পেলালে এইখন চক গোটেইখন ভাগি থাকিলে ইমান কষ্টত বনালো এই চাব দেই গোটেইখন ভাঙি গ'ল ইমান কষ্টত বনাইছিলো এতিয়া গোটেই ইমান ডাঙৰ বতাহ কৈছো ন ইমান ডাঙৰ বতাহ গোটেই পানীলাও চাংখনে ভাঙি পেলালে এতিয়া ইমান কষ্ট হ'ব উঠাওঁতে কৰোঁতে আৰু ইফালে বেমাৰ মানে পেট বেয়া মানে পুৰা একদম হেৰি হৈছে গেছ লিখা হৈছে মানে পেটটো পুৰা ফুলি আহিছে আৰু তাৰপিছত বমি লাগি গৈছেগৈ তাকে এতিয়া সোনকালে ভাবিছোঁ গাটোকে ধুই দিওঁগৈ নহ'লে হেৰি হৈ যাব বমিকে হৈ যাব সোনকালে যদি গা ধুই নিদিওঁ ইফালে ধুমুহা মানে বহুত ডাঙৰ ধুমুহা বেলেগকে ক্ষতি নহ'ল একো মানে বেলেগ একো নহ'ল গছ নাভাগিলে বাৰু খালি এইখনে গোটেই পানীলাও চাংখনে ভাগি থাকিলে যা ইমান কষ্টত বনালোঁ পানীলাও লাগি আছিলে ভাবিছিলোঁ কাইলৈ বজাৰলৈ নিম অৱশ্যে নিব পাৰিম বাৰু বিচাৰি তলত যেন তেন সোমাব লাগিব এতিয়া এইফালে দি থৈছিলোঁ হেৰি জিকা গছ গোটেইখন ছিঙি পেলালে গছলৈকে ছিঙি পেলালে এইফালে পানীলাও গছতে দি দিছিলোঁ চাংখনতে দি দিছিলোঁ এইফালে হেৰি কৰি পিনি বাঁহ উঠাই মেলি বগাবলৈ এতিয়া ভাঙি থাকিলে এইখনো লগতে টানি লৈ গৈছোঁ বতাহে দিগদাৰ তাকে ভাবিছোঁ এতিয়া দৰব চব দি নাথাকোঁ আৰু গাটোকে ধুই লওঁগৈ আৰু এই বিলাহী খুঁটিবোৰ এইবোৰ পুতিলোঁ হয় বেকা বতাহ দিলে গোটেইখন বেকা হৈ গ'ল পুতি দিব লাগিব মানে কি হাতুৰিয়ে মৰিয়াই আছিলোঁ 4 পাতি নে 5 পাতি নহয় 7 পাতিমান আছে এতিয়া কিন্তু মৰিয়াম বুলি ভাবিছিলোঁ এতিয়া গাটো বেয়া লাগিছে ন সেইবোৰ কৰি নাথাকোঁ আৰু এতিয়া আৰু ৰ'দটো দিছে পুৰা তেনেকৈ ৰ'দডাল ওলাইছে বতাহো দি আছে কাইলৈ বজাৰলৈ নিবলৈ কুন্দুলি ঢেৰ লাগি আছে তাকে দেখাম ৰ'ব আপোনালোকক ঢেৰ কুন্দুলি লাগি আছে এতিয়া ছিঙি লওঁ বুলি ভাবিছোঁ কাইলৈ বজাৰলৈ নিবলৈ হ'ব দেই দেখাম আপোনালোক বহুত ডাঙৰ কুন্দুলি লাগি আছে এইজোপা কুন্দুলি গছ এইবোৰ চাব দেই কুন্দুলি লাগি আছে এইবোৰত কুন্দুলি দেখিছে নহয় ঢেৰ লাগি আছে ৰ'ব কুন্দুলি চাব এইবোৰত তাৰপিছত আছে এইবোৰ ওপৰত দেখিছে নহয় আৰু লাগি আছে মানে চাংখন বৰ এটা ঠিক নহয় সৰু চাপৰ এইফালে লাগি আছে এইবোৰ ভিতৰত লাগি আছে এইবোৰত দেখিছেনে ঢেৰ লাগি আছে আৰু এইখন হ'ল চাং পিছফালে আছে আৰু আগফালে এখন আছে দেখাম ৰ'ব এইখন হ'ল আগফালে আছে এইখন হ'ব দেই দেখাম ঢেৰ লাগি আছে নে ছিঙিলে ইমান লাগি আছিলে কি হ'ল কুন্দুলিখিনি কোনে ছিঙিলে ঢেৰ লাগি আছিলে কুন্দুলি কোনোবাই ছিঙি লৈ গ'ল কুন্দুলিখিনি কোনে ছিঙিলে তাকে ভাবিছোঁ মই ছিঙিম আৰু বোলো ছিঙি পেলালে মায়ে ছিঙি পেলালে বোলে হা আগৰ সেই আগফালে জোপা ছিঙি থৈছিলে নহয় কিমান ওলালে চাব নি সেয়া আনিছা নেকি এয়া ছিঙি আছে কুন্দুলি এয়া চাওক কিমান ওলাইছে এয়া দেখিছেনে 3 কেজিমান হ'ব ইয়াত ওলাব বেছি নোলায় ইয়াত 1 কেজিমানহে ওলাব
সৰু বিলাহী লাগি আছে চাওক ধুনীয়াকৈ পকি আছে এইবোৰ চাওক এইবোৰ কিমান ধুনীয়াকৈ লাগি আছে দেখিছে অথনি বতাহ দিওঁতে এখনো ভাগি পৰিছিলে এয়া এইটো বান্ধি দিছোঁ এডালে পঘা এডালে বান্ধি দিছোঁ তামোল গছতে বান্ধি দিছোঁ এইফালে পূৰা জেং উঠাই থৈছিলোঁ গোটেইখন খোৱা হৈ গ'ল ইয়াৰ ছিঙি লওঁ ৰ'ব চিঙি কৰি হৈ গ'ল গাইছ ইয়াৰ চব কিমান ল'লে 1 খৰাহি ওলালে 5 কেজি নহয় 4.5 কেজি মান হ'ব 4 কেজি বা 4.5 কেজি মান হ'ব ইয়াৰ ওপৰতো আছে ওপৰতো আছে হাইটা হেত চবতেই দেখাম এইকেইটা লুকাই আছে দেখিছে নে এইকেইটা লুকাই আছে মায়ে চিঙি আছে তলত এয়া দেখিছেনে এতিয়া পানীলাও চাংখনো ভাগি থাকিলে এখন কাইলৈ ঠিক কৰিম আৰু কিমান হ'ব জুখিম বোলা হৈ গ'ল তুমি সেয়া ল এই ইজোপাহে উঠিব বুলি ভাবিছিলোঁ মই এইজোপা ইমান উঠিব বুলি ভবাই নহ'লে মই মই নুঠিব বুলিয়ে কৈছিলোঁ লৈ না এই মোনা এটা ভিতৰতে আছে মই কাটাটো লৈ আনিম দেখিছে নাই কিমান ওলালে কিমান ধুনীয়া হেৰি কুন্দুলি এয়া কাইলৈ বজাৰত নিবলৈ হৈ যাব 4.5 কেজি 4 কেজিমান হ'ব লাগে কিমান হয় মায়ে কৈছে 5 কেজি হ'ব মই কৈছোঁ 4 কেজি বা 4.5 কেজি হ'ব কিমান হয় চাওঁ ৰ'ব মোনা লৈ আনিলে বাদে এজনী এইয়া মোনাটো ভৰাই ল'লে এই জোখা এই কাটা লিয়া কম্পিউটাৰ কাটা এইটো 0 হৈ গ'ল নাই চাবলৈ কিমান হ'ব 4 কেজি 800 গ্ৰাম মই কৈছিলোঁ নহয় 4.5 কেজি মান হ'ব বুলি মায়ে কৈছিলে 5 কেজি হ'ব বুলি বেঙেনা চিগা আগতে এই পাৰ এহাল আছে বোলে হাঁহ গঁৰালৰ ভিতৰত চাওঁগে বোলক কিমান ডাঙৰ হৈছে মলা নেকি ডাঙৰ নি এই ওপৰত আছে মায়ে চকীৰ ওপৰত ঠিল আছে এইকেইটা এইটো দেখিছেনে এইটো আৰু এটা আছে এটাহে আছে নি আৰু ইফালে আছে এই ঢেৰ জিটি উঠাই থৈছে এইবোৰ ইয়াৰ পাৰ চাই আছে ভিতৰত এই হাঁহ গঁৰালৰ ভিতৰত তাৰপিছত আছে ভিতৰত এহাল আছে ভিতৰৰ ওপৰত অংকুৰ উঠাই দিব এইখিলা এইটো অংকুৰ মামা গঁৰালত আহিছে ইয়াক উঠাম এইখিলা আনা এই মায়ে জখলা লৈ ল'লে অংকুৰ সেই পাৰ চাই এহাল আছে ভিতৰত হেৰি এই পাৰিবি ভাল কৰিলোঁ ন ভাগিবগৈ বুলি ভয় কৰিছে নাভাগে কাৰেণ্টটো নাই একদম দুপৰীয়া পদে যোৱা ছিগিলে খুটাকে ভাগিলে কাৰেণ্টৰ পোষ্ট ভাগিলে বোলে আন্ধাৰ এয়া ভিতৰত আছে পুৰা বচাঙৰ ওপৰত এই ওপৰত ঠিপৰি এইটো নামি আহিছে এই ওলালে দুটা আছে নামি আহিলে দুটা ওলালে
এইটো এটা এইটো তাৰপৰা আৰু এটা কোনটো এইটো এইফালে এটা আছে এইটো দুটা ওলালে আঙালৰ ভিতৰত দুটা আছে ইয়াৰ ভিতৰত দুটা পালোঁ ইয়াৰ বহালতো দুটা আছে এটা চাঙুল অংগু চাবিয়া সোমাবিয়া এইফালে ভঁৰালতো দুটা আছে এটা চাঙে ব'ল কিমান ডাঙৰ আছে এইকেইটা দেখিনে এইটো এটা হৈছে ডাঙৰ চকী পুখুৰীত পানী হেন্দালি দেখিছে এইটো অৱস্থা দেখাইছিলোঁ আপোনালোকৰ কথানি নাই তলতে সোমাই আছে বৰ ডাঙৰ আছিলে যে এইডোখৰতে আছে বৰ ডাঙৰ এইডোখৰতে কি হ'ল দেখিলোঁ এতিয়া বেঙেনা চিঙি পৰহ এই মোনা এটা লৈ গৈছিলে বেঙেনা এয়া লাগি আছে দুটা এটা এই বেঙেনা 2 কেজি মানহে ওলাব কি হ'ল বেকাৰ বিলাহী নেকি বতাহ দিয়াৰ কাৰণে হৈছে আকৌ এইবোৰ বন উঘালি হোৱাই নাই আজি উঘালিলোঁ অলপ তাৰপৰা কাইলৈ ৰাতিপুৱা বতো ঘালিব লাগিব আজি ইমান নহয় এপাতি দুপাতি 3 পাতি 4 পাতি 5 পাতি আছেগৈ 5 পাতি এই ইফালৰ কিপাতে ইমান নাই বন এইফালৰ কিপাতে বহুত আছিলে এইফালে হ'ল যেতিয়া ইফালে ইমান এটা হেৰি নাই আৰু টেনশ্যন নাই